ওয়েলকাম ফ্ৰেণ্ডছ। বহুত দিন ভিডিঅ' বনোৱাই নাছিলোঁ, ভাবিলোঁ বোলো আজি ভিডিঅ' এটা বনাই দিওঁ। আচলতে চাকৰি ৰিজাল্ট দিয়া আমাৰ এমাহমানৰ পাছৰ পৰা ভিডিঅ' বনোৱাই নাই আৰু মানে জইনিঙৰ পাছৰ পৰা একো ভিডিঅ' বনোৱাই নাই। ভাবিলোঁ বোলো আজি ভিডিঅ' এটা বনাওঁ, আপোনালোকক বস্তুৱে দেখুৱাম, চাব দেই। বস্তুটো হৈছে এইখন হৈছে মোৰ নিউ হাণ্টাৰ 350 2026ৰ নিউ বুলি কৈছোঁহে, এখন 6 মাহমান হ'ল আৰু 6 মাহত মই প্ৰায় চলালোঁ, প্ৰায় নহয় মই চলালোঁ 12,000 প্লাছ এই 6 মাহত। ছমাহ হৈ গৈছে আৰু বহুতে বহুত কথা কয় এইখনৰ বিষয়ে। বহুতে কয় বেয়া বুলি কয়, বহুতে কয় ৱেটটো কম বুলি কয়, বহুতে কয় আকৌ ৱেট বেছি বুলি কয়, বহুতে কয় চলাই ইমান ভাল নালাগে, কঠুৱা বুলি কয়, কিছুমানে কয় ছাছপেনশ্যন বেয়া বুলি কয়। কিন্তু মই বিশেষ একো প্ৰব্লেম পোৱাই নাই। বিশেষ মানে মই ভাল পাইছোঁ, অন্ততঃ বহুত ভাল পাইছোঁ। মানে গধুৰ গাড়ী চলোৱা অলপ ফিল এটাও আহে তাতে। মই এয়া অলপ ফ'ৰ শ্লাইডাৰ এইটো হেৰিটো লগালোঁ, ক্ৰেছ গাৰ্ডটো লগালোঁ। লগোৱাৰ পাছত এইখনৰ ওজনটো অলপ বেছি বাঢ়ি গ'ল। এতিয়া 2 কুইণ্টেলৰ ওপৰ হৈ গ'ল নেকি। আৰু লগতে মানে আৰু এইবিলাক এচেচৰিবিলাক কিছুমান সৰু সুৰা লগালোঁ। এইপিনে লাইটৰ ওপৰত কভাৰ লগালোঁ। এইবিলাকে আৰু মাইলেজটো ঠিক ঠাক দিয়ে আৰু 30 মান দিয়ে, 32 33 হ'ব পাৰে। এভাৰেজ 30 ওচৰা-ওচৰি দিয়ে মানে কেনেকুৱা কিছুমান ৰাস্তাত, ভাল ৰাস্তাত মানে মই যেতিয়া ক্লাছ ব্ৰেক চেক ইমান মানে ধৰি গৈ নাথাকোঁ এনেকুৱা, তেতিয়াহ'লে 35 মান তেতিয়া দিবও পাৰে। আৰু গাঁত গোট থকা ৰাস্তা প্ৰায় মানে এতিয়া আমাৰ চেলেংহাটৰ পৰা যোৰহাট তিয়ক অহা ৰাস্তাটোত মানে প্ৰায় আজিকালি মানে বেছিকৈ 4 লেনৰ ওপৰতে গাঁত চাত বেছিকৈ দেখা গৈছে। লগতে জেচিবিবিলাকে গাড়ী চাড়ীবিলাকে এইবিলাকে ৰাস্তা বনোৱা গাড়ীবিলাকে ৰাস্তাটো আঁকুৰিছে, আকৌ বনাইছে। গতিকে এইবোৰ কাৰণে অলপ মাইলেজটো কমকৈ দিয়ে কেতিয়াবা। তথাপিও মোটামুটি মানে ভাল, মানে মাহটোত মই 8-9 হাজাৰ টকা তেল খায় আৰু ঘৰৰ পৰা মোৰ ইয়ালৈ স্কুললৈ 35 কিলোমিটাৰ অহা যোৱা কৰিব লাগে। IS অফিচ ট্ৰেজাৰী যাবলগীয়া হয়। গতিকে চলাওঁ আৰু মানে এইখনেই চলাইছোঁ আৰু চখ কৰিছোঁ, মানে চখ বুলি ক'ব পাৰি। বিশেষ একো নাই, মানে ভাল বাইক। আগৰখন এই হেৰিটো বেয়া হৈ গ'ল, ফিউল ইনজেক্টৰটো বেয়া হৈ গ'ল। গতিকে মই চাকৰি পোৱা এমাহৰ পিছতে এইখন কিনি ল'লোঁ। বেলেগে কি কয় নাজানো, কিন্তু মই ভাল পাইছোঁ, যথেষ্ট ভাল পাইছোঁ মানে। গতিকে সেইকাৰণে আপোনালোককো দেখাওঁ। আৰু এটা মোৰ থাৰ্ড ছাৰ্ভিচিং সম্পূৰ্ণ হ'ল। 10,000 কিলোমিটাৰ থাৰ্ড ছাৰ্ভিচিং হয়। তাত মানে টেপিডৰ চাউণ্ড এটা আহি আছিলে ইয়াত ইঞ্জিনৰ পৰা, কিট 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 কিটকৈ এনেকৈ চাউণ্ড এটা দিয়ে। এইটো শুনি ভালো লাগে একচুৱেলি এই চাউণ্ডটো। কিছুমানে কয় বোলে শুনি ভাল নালাগে, বেয়া। মোক কিন্তু শুনি ভাল লাগে এই চাউণ্ডটো। মানে চাউণ্ডটো মানে কিবা দিলে অলপ গহীন ফিল এটা হয়। ইমান বহুত ডাঙৰকৈও নিদিয়ে, একদম মৰম লগাকৈ দিয়ে মানে, টিক 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 টিককৈ। এই চাউণ্ডটো এতিয়া নাইকিয়া হৈ গ'ল, টেপিডটো এডজাষ্টমেণ্ট কৰি দিলে। বাকী একো নাই। মোৰ এটা প্ৰব্লেম দি আছে বাইকখনৰ, এইটো ভাল কৰাব লাগিব। প্ৰব্লেম মানে বিশেষ একো নাই, এইটো অকণমান ঢিলা হৈ আছে, এই হেণ্ডেলৰ এইখন অকণ টান কৰাব লাগিব। মই মোবাইল ফোন হোল্ডাৰ এটা লগাব লাগিব। সেয়াই আৰু বহুত দিন ভিডিঅ' বনোৱা নাই, আপোনালোকক বোলো ভিডিঅ' এটা বনাই দেখুৱাওঁ। থেংক ইউ।